বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা বকুল বাগৰিছে ববসা বনতে বুটলি বিলাংগৈ বলা দাদা এইবোৰ কি হৈছে অ কি হৈছে এটা নতুন গানৰ সুৰ দিছো আৰু তইতো জানই যে মই ৰাতি কাম কৰি ভাল পাওঁ কিন্তু ইমান কষ্ট কিয় কৰিব লাগে কলিকতালৈ যাবলৈ মোক টিকেটৰ পইচা লাগে বুলি কোৱা কাৰণে পাগল নেকি অ ল'ৰাটো টিকেটৰ পইচাটো মই তোক দিছোৱে আৰু তই কিবা তাত ফুৰিবলৈ যাবলৈ ওলাইছ নেকি তোৰ ইণ্টাৰভিউহে আছে আৰু তই যদি চাকৰিটো পাৱ লাভটো মোৰে হ'ব অদৰকাৰীকৈ মন বেয়া কৰাৰ প্ৰয়োজন নাই তই শু মই সেই কণ্ট্ৰাটো লিখি লওঁ কাইলৈ ৰেকৰ্ডিং আছে আগৰি বাঁহৰে গগনা বজাও মাতে লাহৰি লাহৰি দেখিবনে পৰা তোমাকে চাওঁ চকু নাযায় আন কালৈ লগৰী বোলোনে কোৱা না ঘুমতিৰ বেলাতে চিকুনি সপোনে তোমাক আনি বুকুতে থয় হেই আগলি বাঁহৰে গগনা বজাও মাতে লাহৰি লাহৰি দেখিবনে পৰা তোমাকে চাওঁ চকু নাযায় আন কালৈ লগৰী বোলোনে কোৱা না ঘুমতিৰ বেলাতে চিকুনি সপোনে তোমাক আনি বুকুতে থয় হেই আগলি বাঁহৰে গগনা বজাও মাতে লাহৰি লাহৰি তোমাকে পাইছিলো লৰালি খুলি কিতাপ লৈ বহিছিলা শুন পাঠখানাৰে বাকৰি ফুটুকীয়া সেই ঘৰত চোলা দিলে তোমাক পাইছিলো লৰালি খুলি কিতাপ লৈ বহিছিলা শুন পাঠখানাৰে বাকৰি হেচুকি থৈ যায় অতীতে হাতে বাউলি সোঁৱৰণে মাতে মনটো যায় নিতে গাঁৱলৈ হেই আগলি বাঁহৰে গগনা বজাও মাতে লাহৰি লাহৰি আছেনে তোমাৰ নঙলা মুখতে দুয়োৰে শৈশৱ লগতে ৰাখি থৈ ভাইটিয়াও খেলানে চুটিয়না জোপাই কি আছেনে তোমাৰ নঙলা মুখতে দুয়োৰে শৈশৱ লগতে ৰাখি থৈ ভাইটিয়াও খেলানে নৈ পৰিয়া বাৰুণ জোন উভতি আহিছো আপোন গাঁৱলৈ আশা হ'ব নাবাতে চাই আগলি বাঁহৰে গগনা বজাও মাতে লাহৰি লাহৰি দেখিবনে পৰা তোমাকে চাওঁ চকু নাযায় আন কালৈ
চিকুনি সপোনে তোমাক আনি বুকুতে থয় আগুলি বাঁহৰে গগনা বজাও মাতে লাহৰি লাহৰি গৈ চিনি পোৱা নাই যে কলেজত মোৰ লগতে পঢ়িছিল ওলাইছা অঁ স্মিতা এয়া মোৰ দাদা তুমি চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই বুজিছা মই কিবা দাদাক চিনি নাপাওঁ নেকি দাদা বুলি কৈছা কাৰণে তুমি বুলি কৈছো কিন্তু তোমাকতো আগতে কেতিয়াও লগ পোৱা নাই নাই কিন্তু অনুজৰ মুখত আপোনাৰ কথা ইমানেই শুনিছোঁ আপোনাৰ লগত মোৰ ভালকৈয়ে চিনাকি হৈ গৈছে কিন্তু তুমি ইয়ালৈ আহিলে যে অঁ আমি আচলতে এয়াৰলাইন্সৰ অফিচলৈ যাবলৈ ওলাইছোঁ এতিয়াই কিন্তু তোমাৰ ফ্লাইটটো 4 বজাতহে নহয় মানে বাছত যোৱাৰ কথাটো কোনো দৰকাৰ নাই বাছত যোৱাৰ আজি পাপাও মুম্বাইলৈ যাব তুমি পাপাৰ লগতে এয়াৰপৰ্টলৈ যাব পাৰিবা ঠিকেইতো তেখেতে এয়াৰপৰ্টলৈ যাব যেতিয়া তয়ো যা দাদা আপুনি এয়াৰপৰ্টলৈ নাযায় নাই ময়ো আজি ঘৰলৈ যাম বাছ ধৰিবগৈ লাগিব ঐ ঘৰলৈ যাওঁ অ' তয়ো যাবি নেকি নাই নাই মই নাযাওঁ মই কোনোবা মানুহে বিচাৰিছোঁ মানে টকা 500মান দি পঠিয়াওঁ ভালেই হ'ল তোক লগ পালোঁ এইখিনি আমাৰ ঘৰত দিবি ইয়াতকৈ বেছি পঠিয়াব পৰাকৈ হোৱাই নাই তোৰতো এতিয়া বেষ্ট নাম হৈছে খালি নামহে হৈছে ময়ো 50,000ৰ ওপৰত যাবলৈ পৰা হোৱা নাই এৰা তহঁতৰ ঘৰখনো যে কি হৈ গ'ল এসময়ত কম ফূৰ্তি কৰিছিলোঁ নে তহঁতৰ ঘৰখনত আমি কি কৰিবি আৰু ককাইদেউৰ সেই এক্সিডেণ্টটো নোহোৱা হ'লে বাৰু বাদ দে আহোঁ দে। শ্লিপ কৰি হাতৰ পৰা পিছলি গ'লো তোৰ যে কি হ'ব নহয় নব ঘৰলৈ যোৱা দিন ধৰি আজি 5 দিনে তোৰ ফৰ্মাইজ খাটোতে মই পাকঘৰৰ পৰা ওলাব পৰা নাই আৰু তই বাচনকেইটাও ভালকৈ ধুব নোৱাৰ এতিয়া যদি নব আহি থাকে বাছ আৰম্ভ হৈ যাব মই 2 দিন নাথাকোতে তুমি পাকঘৰ এই অৱস্থা কৰিলা সেইকাৰণেতো কৈ থাকো যে নিজৰ কাৰণে নহ'লেও অন্ততঃ আমাৰ ঘৰখনৰ কাৰণে এজনী আনি লোৱা ঠিক কথা নবৌ এইকেইদিন যে কি খাইছো নহয় আধা সিজা আধা কেঁচা দেই যোৱা কি হলো তোৰ হাঁহিবলৈ কি হৈছে বিয়া খাবলৈ গৈ মানুহ এনেকে লাগি ধৰেগৈ নেকি ই তোমাক চাহপাতৰ যোগাৰ ধৰাৰ বাহিৰে যেন মোৰ আৰু একো কামেই নাই কিন্তু তুমি নাথাকিলে যে সেইকাৰণেতো কৈছো তুমি বিয়া কৰোৱা বিয়া কৰোৱা আৰু কি বিয়াহে কৰোৱাততো আপত্তি থাকিব নালাগে চুপ মোৰ দৰে ৰোজগাৰ নথকা ল'ৰালৈ কোনে ছোৱালী দিব শুনিলাতো এনেকৈ ভাবিলেতো এইখন দেশত কেৱল টাটা বিৰলা বংশধৰসকলেহে বিয়া পাতিব লাগে অ' অনুজ ক'ত সি কালি মামাহঁতৰ ঘৰলৈ গ'ল 2 দিনমান থাকিব বোলে নবহঁত অহাতহে ঘৰখন ভাল লাগিছে নবয়ে আহিয়ে কথাটো উলিয়াইছে বুজিছা কথা মানে আমাৰ কথা বিয়াৰ কথা আজি গধূলি ককাইদেউ আহিব তাকো আজি কথাটো কম বুলি ভাবিছো পাখিতেই পাখি লগাই উড়িবলে মন দুরু দুরু কপিবনে তোমার হিয়াখন পাখিতেই পাখি লগাই উড়িবলে মন দুরু দুরু কপিবনে তোমার হিয়াখন থর দুথর মোর হেপাহর মুঠিয়ে মুঠি তোমাৰ আদৰৰ তাতে নাচি ৰ'ব 2 জোড়া কি মন পাখিতেই পাখি লগাই উৰিবলে মন দুৰু দুৰু কপিবনে তোমাৰ হিয়াখন
আগচিব খুজিলে মোক জানিতেই কোন মানিষা কোনোবা এন্ধাৰে আগচিব খুজিলে মোক জানিতে তোমাৰে ভাৱনাৰ চাকিতি চৌপাশে মোৰ জ্বলেহি ইটো সিটোকৈ বহুতো আশা তোমাৰ সঁহাৰিতে জিৰাব খোজা তাতেই বাকী দিয়া এফেৰি মৰম পাখিতেই পাখি লগাই উৰিবলে মন দূৰো দূৰো কপিবনে তোমাৰ হিয়াখন দেই পুৰি নিয়া মোৰ সীমনা ৰৈ আছো জানানে তোমাৰে ভৰসাত দেই পুৰি নিয়া মোৰ সীমনা ৰৈ আছো জানানে তোমাৰে ভৰসাত নোৱাৰোৱে খোজো দিবলে অকলশৰে মই আগলে আহোঁতে আহা সপোন এটি হৈ যাওঁ বুলি গ'লে বুকু ভাঙে ঐ নেলাগে নেলাগে বেলেগে মৰম পাখিতেই পাখি লগাই উৰিবলে মন দূৰো দূৰো কপিবনে তোমাৰ হিয়াখন তোমাৰ ঘৰখনে বা মোক কেনেকৈ লয় গান গোৱাটো আৰু এটা কাম হ'লনে বেছিভাগেতো তেনেকৈয়ে কয় কওক কিন্তু তুমি গান গাবলৈ এৰি নিদিবা মই জানো এদিন তোমাৰ খুব নাম হ'ব হ'ব দিয়া তোমাৰ ঘৰতো কথাবোৰ তেনেকৈ ভাবি ল'লে হ'ল কিন্তু জোনাকী মোৰ নাম হোৱালৈকে বিয়াখন পিছুৱাই থ'লে দৰাই আৰু লাঠিৰ ওপৰত ভৰ দিহে হোমৰ গুৰিত বহিব লাগিব নেকি নব তুমি হঠাতে ওলালেহি যে এনেই গুচি আহিলো আজি অনুজো কলিকতালৈ গ'ল কলিকতালৈ তাৰ খুব ভাল চাকৰি এটা হ'ব যেন পাইছো মিলি ক'ত তাই এই ওচৰতে আছে নব মিলিয়ে সৰু সৰু ল'ৰা ছোৱালী দুটামানক পঢ়ুৱাবলৈ লৈছে কি কৰিম কোৱা ঘৰখন চলাবলৈ মানে কিন্তু তাইৰ দেখোন নিজৰে পঢ়া শেষ হোৱা নাই আমাৰ ইয়াততো বহুতৰে পঢ়া শেষ নহয় কিন্তু তাই পঢ়িব লাগিব ইমান কষ্টৰ মাজতো ককাইদেউ আমাক পঢ়াত কেতিয়াও ক্ষতি হ'বলৈ দিয়া নাছিল আৰু আজি ককাইদেউ নাই কাৰণে ডাঙৰ দা
হয়তো মোক একোৱেই নকয়, কিন্তু তইতো ক'ব পাৰ মিলি নিজৰ পঢ়া শুনা বাদ দি তই টিউচন কৰিছ। ইমান হতাশ হ'বলৈ একো হোৱা নাই বুজিছ। ময়ে কিবা এটা ব্যৱস্থা কৰিছো। ছোৱালীটো ক'বই বয়সৰ দোষ, চকুৰ দোষ। এইটো বয়সত সিহঁতে সকলো বস্তুকে ৰঙীন দেখে। ছোৱালী গ্ৰ'ন আপ হৈছে, ডাঙৰ হৈছে, তাইৰ বিয়া পাতিব লাগিব, পতা হ'ব। কিন্তু কাৰ লগত পতা হ'ব সেই ডিচিশ্যনটো, সেই সিদ্ধান্ত আমিয়েতো ল'ব লাগিব। জানো তুমি কি ক'ব খুজিছা। হেৰা, বিয়াৰ কথা পাতিম বুলিয়ে ল'ৰাটোক মাতি পঠিওৱা হৈছে। এতিয়া ছোৱালী নিদিওঁ বুলি কেনেকৈ ক'ম হে? আপুনি একো ক'ব নালাগে, সকলো মোৰ ওপৰত এৰি দিয়ক, মই ক'ম। আহা আহা, এওঁকতো চিনি পাইছাই চাগে, জোনাকীৰ মোমায়েক। মোমায়েক মানে? একমাত্ৰ মোমায়েক। তোমাৰ কথা মই শুনিছোঁ, তুমি বোলে গানো গোৱা। অৱশ্যে তোমাৰ গান মই ক'তো আজিলৈকে শুনা নাই। বাৰু, গান চানৰ কথা বাদ দিয়া। তোমাক আমাৰ জোনাকীয়ে পচন্দ কৰিছে, ঠিক আছে, সেইটো তাইৰ ৰাইট আছে। কিন্তু কিন্তু আমি তোমাক পচন্দ কৰিব পৰাকৈ তোমাৰ আৰু কি কি গুণ আছে কোৱাচোন শুনো। মইতো শুনিছিলোঁ নিজৰ গুণ নিজে বখনাটো এক প্ৰকাৰ অসভ্যালি। হয়, মই গান গাওঁ, আৰু গান গাই আমাৰ ঘৰখন মই কোনোমতে চলাই আছোঁ। আৰু জোনাকীয়েতো এইবোৰ কথা ভালকৈ জানে, কিন্তু বুজা নাই। আৰু বুজিলেওতো তাইক আমি কোনোমতে চলি থকা ঘৰ এখনলৈ উলিয়াই দিব নোৱাৰো। তুমি আহিলা, মুখামুখি কথা হ'ল, এতিয়া পিছে কি কৰা? তুমিতো আমাৰ কথা বুজি পাইছাই চাগে। বুজিছোঁ। আচলতে মই এনেকুৱা কিবা এটা শুনিম বুলি আশা কৰিছিলোঁ। তথাপিও এবাৰ জোনাকীৰ মতামতটো জানি যাব পাৰিলে। লাভ কি? তাইতো সঁচাক মিছা কৰিব নোৱাৰে, নে কি কয় ভিন্দু? হা? মানে তাই এতিয়া ঘৰতো নাই? ঘৰত নাই? নে আপোনালোকৰ অসুবিধা নহ'বলৈ তেওঁক আঁতৰাই থৈ? হ'ব পাৰে। ভিন্দু, নকয় কিয় যে মই জোনাকীৰ কাৰণে গুৱাহাটীত ল'ৰা ঠিক কৰিছোঁ? ফৰেষ্ট অফিচাৰ। বুজিলোঁ, ককায়েৰে ঘৰখন ধৰি আনিছিলহে। আমিনো আৰু কি কৰিব পাৰোঁ? সকলো বিধাতাৰহে লিখন। হয়, হৈ যোৱা কথাবোৰকে ভাবি গুণি থাকিলেতো নচলে। আৰু বৰদেউতা, দুখন ঘৰ চলোৱাটো মোৰ বাবেতো সম্ভৱপৰো নহয়। বুজিলোঁ, কিন্তু বেচোঁ বুলিলেই জানো ঘৰৰ মাটি বাৰীখিনি বেচিব পাৰি? তথাপি অলপ মই খাৰ খবলৈ চাওঁচোন, অলপ সময়টো লাগিবই। সেইবোৰ চেণ্টিমেণ্টত ধৰি থাকিলে জানো চলিব নব? আৰু এই ঠাইখনলৈ আহি থাকিবলৈ মোৰ ভাল নালাগে। তুমি এটা কথা শুনিছানে নাই মই ক'ব নোৱাৰোঁ। জোনাকী গিৰিয়েকৰ বোলে চাকৰি গ'ল। হয় নেকি? তেওঁ ঘৰতে আছেহি। তুমি কি বিচাৰিছা? মই তেওঁৰ খবৰটো লৈ অহা উচিত? মোৰ ঘৰখনৰ বাহিৰে এতিয়া মোৰ কাৰো কথা ভাবিবলৈ আহৰি নাই। ডাঙৰ দা, অ' ডাঙৰ দা, অ'চোন। এই দুপৰীয়াখন বাৰু মানুহ শুৱেনে? অ' ডাঙৰ দা, উঠ আকৌ। ৰাতি পুৱালেহি নেকি? ৰাতিটো ভালকৈ টোপনি অহা নাছিল নহয়। বাৰু বাৰু, বেগেতে বাহিৰলৈ মানুহ আহিছে। মানুহ? এতিয়ানো কোন আহিল?
ভাইটি বাগৰ দি আছিলি হ'ব কিন্তু তই ইয়াত ওলালি যে আৰে আৰে এইবোৰ কি কৰিছ মোৰ চাকৰিটো হৈ গ'ল দাদা সেই তই সঁচাকৈ কৈছনে মিলি মিলি ই বাৰু ধেৎ তই বাৰু মোক মিছাকৈ কিয় কবি নব 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 দেখিছো নব মই কৈছিলো নহয় আমাৰ ঘৰখন এবাৰ ভাইটিয়ে ধৰিব এই ভাইটি মই ঠিকে কৈছোতো এইবোৰ কি হৈছে ইমান ভাল খবৰ এটা আনিছে আৰু আজিতো আমাৰ বৰ আনন্দৰ দিন এতিয়া তহঁতক মই কি দিম জান এটা নতুন গান বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা বকুল বাগৰিছে পবচা বনতে বুটলি বিলাংগৈ বলা বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা বকুল বাগৰিছে পবচা বনতে বুটলি বিলাংগৈ বলা বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা বকুল বাগৰিছে পবচা বনতে বুটলি বিলাংগৈ বলা আমি জোনাকী মন জোনাকী মন আমি জোনাকী মন জোনাকী মন বগাকৈ বগলী বহলাই বহে বহিলে বহিব কিনো যায় আহে চিনাকি তেওঁৰে তোমাৰে মোৰে মিলনৰে কেতিয়াবা জনা বাজে নাচে জোনাকী মন জোনাকী মন আমি জোনাকী মন জোনাকী বেলিকা হাঁহিতেই হাঁহি কামৰে বেলিকা কামতেই মদন জোনাকী মন জোনাকী মন আমি জোনাকী মন জোনাকী মন
কোন চিনিবলে নাই লেখা মনে জানে মনে চিনে নকলেও যায় বুজা সতৰু কোন মিতিৰ কোন চিনিবলে নাই লেখা মনে জানে মনে চিনে নকলেও যায় বুজা পাহাৰৰ পাহাৰী ভৈয়ামৰ ভদাই দুয়োৰে মিলিলে কোনে কি তো কয় চিনাকি তেওঁৰে তোমাৰে মোৰে মিলনৰে কেতি বাজনা বাজে নাচে জোনাকী মন, জোনাকী মন, আমি জোনাকী মন, জোনাকী মন। বগাকৈ বগলী বহলাই বহিছে বলু কাটিয়লি বেলা বকুল বাগৰিছে বব চাবনতে বুটলি বিলাও গৈ বলা জনা আছে আছামিজ মডাৰ্ণ চঙৰ ইনচাইড আউটচাইড মোৰ চব জনা আছে তোমাৰ কি গান আছে লৈ আহিবা শুনিম যদি ভাল লাগে বনাই দিম কি না গান নহয় তোমাক ষ্টাৰ ৰিলিজৰ 24 ঘণ্টাৰ পিছতে ষ্টাৰ আৰে জিত অভিজিত অভিজিত এক অভিজিত আছে মুম্বাইত আৰু এক অভিজিত তুমি ক'ত আছে পাত্তাই নাই ঘৰলৈ গৈছিলো ঘৰ ঘৰলৈ যাব লাগে মোৰতো চালে ঘৰেই নাই ঘৰ নাই কিন্তু দাদা আপোনাৰ নাৰিকল বস্তিৰ ফ্লেটটো মানে ফ্লেট আছে কিন্তু ভাই পৰ্দা ফাৰ্নিচাৰ থাকিলে কি এটা ঘৰ ঘৰ হয় ককাই ভাই বাই ভনী মা দেউতা চব থাকিব লাগিবতো যা বাদ পাঁচটা গান লাগে নতুন আৰ্টিষ্ট ইন্ট্ৰডিউচ কৰি আছো এটা ৰেকৰ্ডিং হৈ গ'ল বাকী পাঁচটা তুমি দিবা নেক্সট উইকত ৰেকৰ্ডিং কিন্তু অভিমন্যু দা কে নোৱাৰা নেকি ঠিক আছে আন কাৰোবাক দি দিম কিন্তু ৰ'বা আন কাৰোবাক কিয় দিম আৰে তুমি নোৱাৰিবা কিয় হ'ব মই আছো নহয় যোৱা কামত লাগি যোৱা হেৰি দাদা অলপ টকা লাগিছিল টকা ইউ মিন মানি ক'ত আছে টকা মাৰ্কেট ড্ৰাই 4টা ছুপাৰহিট এলবামৰ প্ৰফিট পাইৰেটে লৈ গ'ল টকা ক'ত সৰি আৰে কি হ'ল মানে যাওঁ আৰু কিয় যাবা কিয় টকা নালাগে কিন্তু আছে তোমাৰ বাবে আছে কিন্তু কিয় লাগে টকা ইমান দামী কাপোৰ কিয় কিনিব লাগে দৰকাৰ আছে কাৰণেতো কিনিছো আৰে ভাই নতুন কাম নতুন কাপোৰ অ' ভাইটি তোৰ মনত আছেনে আমি প্ৰমোশ্যন পোৱাৰ পিছত ককাইদেউ কি কৈছে আছে নতুন ক্লাছ নতুন কিতাপ তেন্তে নলবি কিয় নতুন সাজ মিলিৰ এডমিশ্যনৰো ব্যৱস্থা কৰিব লাগিব তই সময় পাবি জানো হ'ব দে মই কিবা এটা কৰিম গুড ষ্টাৰ্টিং হিচাপে তোমাৰ চেলাৰীটো বেয়া নহয় আমাৰ দিনত হোৱা হ'লে তোমাৰতো নিজকে ৰজা লাগিলেহেঁতেন কিন্তু আজিকালি 5 ফিগাৰৰ এটা চেলাৰী নহ'লে তোমাৰ মিনিমাম ষ্টেণ্ডাৰ্ড মেইনটেইন কৰা প্ৰব্লেম হ'ব তুমিনো কি টকা কৰি আছা পাপা অনুজে ফাৰ্ষ্ট এটেম্পটতে কামটো পাইছে সেইটোহে ডাঙৰ কথা টকাটোনো কি নহয় স্মিতা
আংকলে ঠিকেই কৈছে আজিৰ তাৰিখত টকাই সকলো কল্পনা অভিমন্যু দাই ক'লে আপুনি মোৰ গানৰ সুৰ কৰিছে শুনি তত নাইকিয়া হ'ল গুচি আহিলোঁ তুমি গান খুব ভাল পোৱা আৰু কি জীৱনতনো আৰু আছে কি এই বয়সটো চাই কথাবোৰ অলপ বেছি ডাঙৰকৈ কৈছা নেকি বাৰু ডাঙৰ হ'ল নেকি মই দেখোন গমেই নাপালোঁ চৰি আপোনাক অৱশ্যে মই বহুত আগৰে পৰাই জানো মোক মই জোনালীৰ মোমায়েক কি মনত পৰিছে মই আপোনাক তুমি বুলিয়েই ক'ব পাৰোঁ তুমিতো একেবাৰে ঘৰৰে ল'ৰা দিয়াচোন আৰু ৰ'ব এইটো মোৰ অফিচ আৰু আপুনি মোৰ ওচৰলৈ এটা অফিচিয়েল কামত আহিছে আমি বৰ বেছি ঘৰুৱা নোহোৱাই ভাল নেকি দ্বিতীয়তে আপুনি মোক মনত ৰখাৰ দৰে ময়ো আপোনাক পাহৰা নাই কিন্তু আমাৰ মাজৰ সম্বন্ধটো এইখিনিলৈকে আগবাঢ়ি থাকক আপুনি নিয়মতে টেণ্ডাৰ দিয়ক উপযুক্ত বুলি বিবেচিত হ'লে নিশ্চয় কামটো আপুনিয়ে পাব হেল্ল' পাইছে ভাড়া কিমান তই কৈছ কি এইবোৰ কিয় কিয় মানে আৰে নৱহঁতক মই ইয়ালৈ মাতি আনিছো মিলিৰ কলেজত এডমিশ্যন হৈছে আৰু তই এতিয়া কৈছ নৱহঁত ইয়াত থাকিব নোৱাৰে অঁ মই কি বেয়া কথাটো কৈছো নৱহঁতে ইয়াতে এনেকৈ হাতে হাতে প্লেট লৈ ভাত খাবলৈ আহিছে নেকি নাই না ভাইটি এইটোনো কি কথাটো কাইলৈৰ পৰা মই বেলেগ এটা ব্যৱস্থা কৰিম নহয় অঁ কাইলৈৰ পৰা ময়ো এটা বেলেগ ব্যৱস্থা কৰিছোঁ অলপ ভালকৈ থকাৰ ব্যৱস্থা কি ঘৰ কেনেকুৱা লাগিছে বৰ ধুনীয়া লাগিছে কিন্তু ভাড়া বৰ বেছি হ'ব চাগে নব তুমি ঘৰ চম্ভালা ভাড়াৰ কথা ভাবিবলৈ মই আছো নহয় পিলে অঁ কলেজ যাবি নহয় ওলা গৈ যা ঠিক আছে নিজৰ ঠাইত পষ্টিং হৈছে কাৰণেতো তুমি হাউচ এলাৱেঞ্চটো নোপোৱা বুলি কৈছিলা তথাপিও তুমি ইমানবোৰ ভাড়া দি ফ্লেট ল'বলৈ গ'লা কিয় কিয় মানে মইতো কৈছোৱেই যে নৱ আৰু মিলিকৰ দাদাই আমাৰ লগত থাকিবলৈ ইয়ালৈ লৈ আনিছে আগৰ ঘৰখনৰ অৱস্থাটো তুমিতো জানাই তেতিয়াহ'লে তেওঁলোকৰ দায়িত্বও তোমাৰ দাদাই ল'ব লাগিছিল স্মিতা মই কথাবোৰ শুনি আছিলো এটা কথা কি জানা অনুজ আজিৰ যুগত মানুহে আগে সদায় নিজৰ কথা ভাবিব লাগে কিন্তু মইতো মোৰ নিজৰ মানুহখিনিৰ কথাকে ভাবিছোঁ এইটোক আপুনি নিশ্চয় অন্যায় বুলি ক'ব নোখোজে মই সেইটো ক'ব খোজা নাই মই আহিছোঁ স্মিতা মই তোৰ মনৰ ভাৱ ধৰিব পাৰিছো সেই পৰিয়ালটোৰ বাবে অনুজে নিজৰ কাৰণে অৰ্থাৎ তহঁতৰ ভৱিষ্যতৰ কাৰণে একো কৰিব নোৱাৰিব কিন্তু তেওঁকতো মই এই সাধাৰণ কথাটোকে বুজাব পৰা নাই কোনো দৰকাৰ নাই তোৰ কামো হ'ব লাগে আৰু সেই পৰিয়ালৰ মানুহ তোক লৈ সন্তুষ্ট থাকিব লাগে হেল্ল' মিষ্টাৰ কোঠাৰী ৰমেশ চৌধুৰী ইয়াৰ নাই 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 মইতো আগেই আপোনাক থেংকছ ক'ব লাগিছিল আপুনি মোৰ কথা মতে যে অনুজ বৰুৱাক চাকৰিটো দিলে অনুজ বৰ ভাল ল'ৰা আচ্ছা মিষ্টাৰ কোঠাৰী আপোনাৰ হেড অফিচ কলকাতাত অ' চিয়'ৰ চিয়'ৰ কলকাতা ইজ এ ভেৰি নাইচ চিটি
দি ঘূৰ মোৰে নাচনী ঢিলা ঘূৰা দি ঘূৰ মোৰে নাচনী চিলা উৰা দি উৰ মোৰে নাচনী ঘৰ চেওঁতে চেও ৰাখি উঠতে হাঁহি লৈ ঘামি যামি ভাগৰি না ভাগৰি ৰাতি বিহুৰ আউৰে ৰাতি ঢিলা ঘূৰা দি ঘূৰ মোৰে নাচনী চিলা উৰা দি উৰ মোৰে নাচনী ঢিলা ঘূৰা দি ঘূৰ মোৰে নাচনী চিলা উৰা দি উৰ মোৰে নাচনী নাদৰ পানীৰে নোজোৰাই গা নৈত নাসাঁতোৰো মানে দূৰৰ মৰমে নোচোৱে মন কাষৰলৈ নাহনে লগ সমনীয়া কোনোবাই জানিলেই জানিব কথা তই মোৰ ময়ো যে তোৰে হম কচোন চকুতে চকু থৈ ঘৰ চেওঁতেই চেও ৰাখি উঠতে হাঁহি লৈ ঘামি যামি ভাগৰিও না ভাগৰি ৰাতি বিহুৰ আউৰে ৰাতি ঢিলা ঘূৰা দি ঘূৰ মোৰে নাচনী চিলা উৰা দি উৰ মোৰে নাচনী ঢিলা ঘূৰা দি ঘূৰ মোৰে নাচনী চিলা উৰা দি উৰ মোৰে নাচনী কোন ফুলতিয়ে তুলিছে ফুল মুগা সাজে জিলিকিছ সৰু দয়া জাপিটো ঘূৰাই আধা পগলা কৰিছ মাৰুকৈ মাৰিব নালাগে এনে সহিছে কৰি যা তোলৈ সপিছো সকলো কথাটো এবাৰ ভাবিছা ঘৰ চেওঁতেই চেও ৰাখি উঠতে হাঁহি লৈ ঘামি যামি ভাগৰিও না ভাগৰি ৰাতি বিহুৰ আউৰে ৰাতি ঢিলা ঘূৰা দি ঘূৰ মোৰে নাচনী ঢিলা ঘূৰা দি ঘূৰ মোৰে নাচনী চিলা উৰা দি উৰ মোৰে নাচনী ঢিলা ঘূৰা দি ঘূৰ মোৰে নাচনী চিলা উৰা দি উৰ মোৰে নাচনী য়েছ 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 অভিজিত তুমি মোক জানাই কিন্তু কল্পনাই হয়তো মোক এতিয়াও ভালকৈ জানিব পৰা নাই মই অসমীয়া মডাৰ্ণ চঙৰ ইনচাইড আউটচাইড চব চিনি পাওঁ মই কৈছো তোমাৰ এই এলবাম হিট ছুপাৰ হিট মেগা হিট হ'ব ঠিক জুবিনৰ অনামিকাৰ নিচিনা কিন্তু আগতে এলবামটো ৰিলিজ কৰকচোন আৰে হিট আৰু ৰিলিজৰ মাজত কি সম্বন্ধ মই কৈছো এইটো চিয়ৰ শ্বট ছুপাৰ হিট আৰু মোৰ এই কল্পনাৰ গান ৰিলিজ হোৱাৰ পাছততো ইয়াত 10টা পাপেকৰ জন্ম 10টা মানে পাইৰেটছ আমাৰ আৰ্টিষ্টবোৰৰ তেজ হুহি খোৱা চোৰ তোমাৰ এলবামটোকে নিজৰ বুলি চলাই নিজৰ ঘৰ চলোৱা নৰ্দমাৰ ইপুকবিলাকৰ কথা কৈছো গতিকে আজিয়ে আমি ফূৰ্তি কৰি ল'ব লাগে য়েছ আমি এটা ছুপাৰ হিট এলবাম বনালো আৰু তোমালোকৰ মাননি ফুল এণ্ড ফাইনেল কিন্তু অভিমন্যু দা আগতে এলবামটো ৰিলিজ হৈ ওলাকচোন ৰিলিজটো হ'বই হিটো হ'ব কাৰণে লগে লগে চুৰিও হ'ব মোৰ হাতলৈ আহিবলগীয়া টকাৰ এটা ডাঙৰ অংশ চোৰৰ ঘৰলৈ যাব তেতিয়া যদি মোৰে মনটো বেয়া হৈ যায় তোমালোকক টকা দিবৰ মন নোযোৱা হৈ যায় অভিমন্যু দা হৈ যাব পাৰে মইতো মহাভাৰতৰ কেৰেক্টাৰ নহয় তোমালোকে কষ্ট কৰিছা তোমালোকৰ টেলেণ্টক মই ৰেচপেক্ট কৰিবই লাগিব
কি হ'ল কিন্তু মোৰ ভাল লাগিছে মই অন্ততঃ তোমাৰ এটা আশা পূৰণ কৰিব পাৰিলো চাহ খাওক কিনো কব সেইবোৰ কথা ভিনদেউৰ কথা শুনি মিছাতে অভিজিতৰ লগত সম্পৰ্কটো বেয়া কৰিলো এতিয়া হ'ল কিটো জোনাকীৰো জীৱনটো সুখৰ নহল তাই এতিয়া ক'ত থাকে মোৰ লগত তেনেকৈ সম্পৰ্ক নাই গিৰিয়েক চাকৰিৰ পৰা ছাছপেণ্ড হৈ আছে শুনিছো তাই কিবা কিবি কৰি ঘৰখন চলাই আছে বাৰু সেইবোৰ বাদ দিয়ক অনুজ নাই নেকি এইয়া চোৱা আমি তোমাৰ কথাই পাতি আছিলো কিয় কিয় পাতিছিল মোৰ কথা ভাইটি তুমি ৰ'ব নব চাওক আপুনি ইয়ালৈ কিয় আহিছে সেইটো কথা আমি ঘৰত নলিয়াও আৰু ইয়াতো মোৰ পৰা কিবা সহায় পাব বুলি আপুনি আশা নকৰিব কিন্তু ৰ'ব আপোনাক মই ৰ'বলৈ কৈছো যাবলৈ কোৱা নাই মোৰ দাদাক অপমান কৰা কাৰো লগত মই কোনো ধৰণৰ সম্বন্ধ ৰাখিব নোখোজো বুজিলেতো এতিয়া আপুনি যাব পাৰে ঠিক আছে কিন্তু অনুজ বৰুৱা মোৰ নামো দিগেন দত্ত মোৰ লগত মিত্ৰতা নহল যেতিয়া উপায়টো নাই এইবাৰ এই দত্তৰ লগত শত্ৰুতা কৰিবলৈ সাজু হৈ থাকক গুড নাইট তুমি বহাচোন দেই আশা এই ছোৱালী বেগেতে কিবা এটা খাবলৈ দেচোন বৰ ভোক লাগিছে কি নহয় এইখিনি আগৰ লাইনটোৰ শেষৰ টুকুৰাহে আপোনাক হঠাৎ দেখি লাগি ধৰিছিল তই ইমান চিঞৰ বাখৰ কৰি আছ কিয় আৰে চিঞৰ বাখৰ নকৰিম আজি তোক মই যিটো খবৰ শুনাম তই আশা হাজৰিকাৰ পৰা আশা ভোচলে হৈ ৰ আগতে চিনাকি কৰি দিওঁ এয়া মিলি মোৰ বন্ধু নতুন নহয় মানে আপোনাক আগতে লগ পোৱা নাইতো মই মানে মোৰ নাম জয়ন্ত হাজৰিকা গান বজন নহয় আকৌ এই বৰদেউতাকৰ একমাত্ৰ ল'ৰা বৰ্তমানলৈকে অকলশৰীয়া দেউতাহঁত বৰ ল'ৰালৈকে গুচি গ'ল ঠিকাটুকুলি কৰি আছো চলি আছো বাছ হবি ইণ্টাৰভিউ দিয়া বৰ্তমানলৈকে ২৭টা ইণ্টাৰভিউ দিলো কিন্তু সদায় ফেইল দাদা ৰচোন অকমান লাগবান ৰাখি কথা কবিচোন তেওঁ কি ভাবিছে ঠিক নাই নাই মই কিন্তু একো ভবা নাই শুনিলিতো চবৰ তোৰ নিচিনা তই মোক বুৰ্বক বুলি কৈছ আৰে কি মুস্কিল কেতিয়া কলো মইতো ক'ব খুজিছো যে চবৰ তোৰ নিচিনা সৰল নহয়তো সৰু ছোৱালীৰ নিচিনা হ'ব এতিয়া ডাঙৰ কথাটো ক চাকৰি পালো বুজিছ অৰুণাচলত চাকৰি ঘৰ দৰমহা চব আৰুনো মানুহক কি লাগে লাগে জীৱনটোত সুখ দুখৰ ভাগ কৰি ল'বলৈ এজন লগৰীয়া দৰকাৰ আছে নে কি কয় মই নহয় এনেই চাপৰ্ট এটা কৰি দিয়কচোন যে মোক এগৰাকী জীৱন সংগিনীৰ প্ৰয়োজন তুমি বহা যিটোৱে ভোক লগা বুলি কৈছিলে নহয় একেবাৰে ভাতকে খাই যাবি নাই মা আজি ইয়াক ভাত খোৱাৰ কোনো প্ৰয়োজন নাই আজি সিহে আমাক খুৱাব চাকৰি পাইছে তেতিয়াহ'লে মই আহোঁ ময়ো যাওঁ মই ফাঁচী বজাৰ ফালেহে যাম তই যা মিলে ঘৰলৈ যোৱা কথাটোহে কৈছে তাকেইতো মই আকৌ ভাবিছিলো বাৰু যাওঁ আহোঁ যাওঁ বলা নে একেবাৰে নেদেখা হোৱালৈকে তাক চাই থাকিব খুজিছা পাগল নেকি এইবোৰ তুমি কি ভাবিছা নব কল্পনাক মই সেইদৰে কেতিয়াও ভবা নাই তুমি ভবা নাই ঠিক আছে কিন্তু তেওঁ হয়তো তোমাৰ কথা তেনেকৈয়ে ভাবে
আৰু তেওঁ ভাবিব নালাগে যদি আমি ভাবোঁ তোমাৰ আপত্তি কৰিবলগীয়া কিবা আছে। তুমিতো মোৰ বিষয়ে সকলোৱে জানা। জোনাকীৰ ঘৰত মই পোৱা অপমানৰ কথা তুমি ইমান সোনকালে পাহৰি গলানে? পাহৰি যোৱা নাই কাৰণেতো মই কথাটো ভাবিছোঁ। আৰু তোমাৰ বিয়া নোহোৱাকৈতো ভাইটি বিয়াৰ কথাও আমি ভাবিব নোৱাৰোঁ। মই কল্পনাৰ ঘৰৰ মানুহৰ লগত এবাৰ কথা পাতি চাম নেকি? নাই নাই, ইমান লৰালৰি কৰাৰ কোনো প্ৰয়োজন নাই। আগতে মই কল্পনাৰ বিষয়ে মোৰ মনটোক স্থিৰ কৰি লওঁচোন। জন্মদিন? বুজিছো। মই যে তোমাক একাপ কফি খাবলৈ নিমন্ত্ৰণ কৰিলো, সেইবাবে তুমি ধৰিয়ে ললা যে আজি মোৰ জন্মদিন বা তেনেকুৱা কিবা এটা আছে। তেনেহলে আৰু কি, একেলগে এটা কাম কৰিলো। 10 জনে কামটো ভাল হোৱা বুলি ক'লে, গতিকে তোমাক মাজে মাজে লগ পাবলৈ মন যোৱাটো তুমিতো অস্বাভাৱিক বুলি ক'ব নোৱাৰা। পাতনিটো অলপ বেছি হোৱা নাইনে? পাতনি? মই কিন্তু কিছুমান কথা বৰ সোনকালে বুজি পাওঁ। আপুনি আচলতে মোক অন্য কিবা এটা কথাহে ক'ব খুজিছে। মানে হয়তো তুমি ঠিকেই ভাবিছা। মই জানো আপুনি মোক ক'ব নোৱাৰে, সেয়ে ময়ে আপোনাক কওঁ। ভবা কথাবোৰ বেছিভাগেই সঁচা নহয়। ধৰি লওক আপুনি ভবা এই কথাটোও সঁচা নহ'ল। মই কিন্তু সেইবোৰ একো নাজানো দেই। সি মাঘে কথাটো কৈছে, তুমি হলে মোক বেয়া নাপাবা। নাই, মই তোমাক কিয় বেয়া পাম? আহা, তই কথা পাতিয়ে থাকিবি নেকি? মিলিক চাহ তাহ নিদিয়? নাই নাই বৰমা, মই এতিয়া চাহ নাখাওঁ। ৰ'বা, তোমাৰ লগত মোৰ এটা কথা আছে। মোৰ লগত? কি কথা বৰমা? আচলতে এইবোৰ কথা মই তোমাৰ লগত পাতিব নালাগে, কিন্তু ইয়াক জয়ন্তক বুজাবতো নোৱাৰি। সি তোমাক বিয়া কৰাব খোজে। তোমাৰ আপত্তি নাইতো? কি ভাবি আছ? মই আৰু কি ভাবিম? কথাটো মইহে তোক সুধিছো। জয়ন্ত কোন? জয়ন্ত? কোন জয়ন্ত? আৰু তুমি হঠাৎ? এইবোৰ কথা হঠাতেই সুধিবলগীয়া হয়। মই তোৰ বহীখন দেখিহে সুধিছো। এতিয়া এইবোৰ কথা মই আপোনাক কিয় কৈছো? কাৰণ অভিজিতক মই হাৰে হাৰে চিনি পাওঁ। তেওঁৰ কাৰণেই এসময়ত মোৰ ভাগিনজনীৰ জীৱনটো ধ্বংস হ'ল। এতিয়া আপোনাৰ ভাবি জোঁৱাই, অভিজিতৰ ভায়েক ভাল চাকৰি কৰে, কিন্তু অভিজিতৰ লগত থাকিলে তাৰ জীৱনটো ধ্বংস হৈ গ'ল। এইবোৰকে ভাবি নাই নাই নাই, আপোনাকতো মই ধন্যবাদ দিম, কিন্তু অনুজক বুজাম কেনেকৈ? তাক কিমান বাৰ কৈছো। আকৌ কওক, বুজাওক, লাগিলে ভয় দেখুৱাওক। অভিজিত মোৰ শত্ৰু, সেইকাৰণে কৈছো এইখন ঘৰৰ পৰা অনুজক আঁতৰাই আনক। মই আহোঁ। মই যে ইয়ালৈ আহিছিলো সেই বিষয়ে অনুজক একো নকব, কাৰণ মোৰ আৰু অভিজিতৰ সম্পৰ্কৰ কথা অনুজে জানে। আহোঁ। Hello, Mr. Kothari. Ramesh Chaudhary here.
আপুনি কাৰোবাক বিচাৰি আহিছে? হয় মই আপোনাকে বিচাৰি আহিছোঁ। মোক? আপুনি গান গায়? গান গান গাওঁ। কিন্তু মইতো আপোনাক ক'তো গান গোৱা দেখা নাই। একো আচৰিত নহয়। এতিয়া আপুনি আৰু গান শুনিবলৈ মোৰ বাথৰুমত সোমাব নোৱাৰি দিয়কচোন। কি নাম আপোনাৰ? জয়ন্ত। থেংক ইউ। এতিয়া কওক, ইয়ালৈ কিয় আহিল? মই অৰুণাচলত কাম কৰোঁ। দৰমহা পাতিও বেয়া নহয়। কিন্তু মইতো মানে এইবোৰ কথা নাই নাই হ'বতো লাগিবই। এতিয়া দৰাৰ বিষয়ে ভালকৈ নজনাকৈ জানো কোনোবাই ছোৱালী দিয়ে। তেনেকৈ মোলৈ নাচাব প্লিজ। মিলিৰ লগত মই সকলো কথা পাতিছোঁ। বিয়াখন আমি সাধাৰণভাৱেই পাতিম আৰু বিয়াৰ পিছত মাকো আমাৰ লগতে ৰাখিম। ৰ'বা, এইবোৰ কথা এনেকৈ আপুনি আপত্তি নকৰিব। মোৰ নিজৰ বুলিবলৈ কোনো নাই। মিলিক মোৰ ভাল লাগিছে আৰু মই কথা দিছোঁ মই তোক কেতিয়াও দুখত পৰিবলৈ নিদিওঁ। বহা। কিয়? কিহৰ কিয়? বিয়াৰ কথা আলোচনা কৰিব নালাগে। লাগে লাগে, কিয় নালাগে? লাগে। ল'ৰাটো আমাৰ ভালেই লাগিছে, তাতে তাইৰো মন আছে যেতিয়া। ৰাইট ৰাইট ৰাইট, একদম ঠিক ডিচিশ্যন লৈছা। কিন্তু ভাই তোমাৰতো আউটছাইড ইনচাইড মই চব জানো। বিয়া এখন পতাটো আজিকালিৰ দিনত। জানো জানো, কিন্তু ভাইটি আছে নহয়, সি নিশ্চয় কিবা এটা কৰিব। গাঁৱৰ মাটিখিনিও 2 এদিনতে বিক্ৰী হ'ব, চিন্তা নাই। আচ্ছা দাদা, মই উঠো। বিয়াখনৰ খবৰটো আপোনাকে প্ৰথমতে দিছোঁ। অভিমন্যু দা, আপোনাক এটা কথা সুধিব বিচাৰিছোঁ। সোধা। কিন্তু ভাই তোমাকো মোৰ এটা কথা সুধিবলগীয়া আছে। মোক? এজনে সুধিবলৈ কৈছিল। এজন মানে? আপুনি কেনেবাকৈ? য়েছ য়েছ য়েছ, মই কল্পনাৰ কথাই কৈছোঁ। মই জানো তুমি হয়তো কল্পনাক ভাল পাই পেলাইছিলা। একো আচৰিত কথা নহয়, যিকোনো ল'ৰাই তেনেকুৱা এজনী ছোৱালীক ভাল পায়। বাৰু অভি, মই কল্পনাক কোৱা এটা কথা তোমাৰ মনত আছে? কথা? য়েছ, তোমালোকৰ এলবামটো ৰিলিজ হোৱাৰ আগদিনা মই তেওঁক কৈছিলোঁ মোৰ ভাল লাগিছে, মই অন্ততঃ তোমাৰ আশা পূৰণ কৰিব পাৰিলোঁ। কিয় কৈছিলা? হয়তো নিজৰ এলবাম এটা কৰিবৰ বাবে কল্পনাই বৰ আশা কৰিছিল বাবে। বহুতেই কৰে, বহুত ল'ৰা ছোৱালী আহে, কিন্তু কল্পনা, যাৰ গান শুনাকৈ মই প্ৰডিউচ কৰিবলৈ আগবাঢ়িছিলোঁ, কাৰণ কল্পনাই মোক কৈছিল। আপোনাক মই অকণো বেয়া পোৱা নাই। সকলোৰে আশা পূৰণ কৰিবৰ কাৰণেতো আপুনি ব্যৱসায় কৰা নাই। কিন্তু মোৰ বিশ্বাস আছে যে মই ভাল গান গাওঁ। যদি মোৰ গানৰ এটা কেছেট হয়, কাইলৈ মই নাথাকিলেও হয়তো মোৰ এই কণ্ঠস্বৰ চিৰদিনৰ বাবে থাকি যাব। ৰ'বা ৰ'বা ৰ'বা, এইবোৰ কি কৈছা তুমি? নাথাকিম মানে? কিয় নাথাকিবা তুমি? তোমাৰ সন্মুখতো সম্পূৰ্ণ জীৱনটো পৰি আছে। আছে, সকলোৱে তেনেকৈয়ে ক'ব। কিন্তু কোনেওতো নাজানে যে মই এনে এক দুৰ্ভগীয়া জীৱ, যিয়ে প্ৰতিটো মুহূৰ্ততে নিজৰ মৃত্যুক লাহে লাহে নিজৰ ওচৰলৈ আহি থকা দেখিছে। হয়তো এবছৰ, হয়তো ছমাহ, মোৰ শৰীৰত থকা মৃত্যুৰ কণিকাই হয়তো তাতকৈ বেছি দিন মোক যোৱা। কল্পনাই আৰু ক'বলৈ কৈছিল, তুমি যেন তেওঁক ভুল নবুজা, কাৰণ তেওঁ তোমাক ভাল পায়, আৰু যাক ভাল পোৱা যায় তেওঁৰ অন্তৰ বিদাৰি জানো কিবা ক'ব পাৰি?
কথা ৰাখি মুঠত সামৰি মই তোমাৰ হিয়াৰ লগৰী পোৱা নাই জানো চিনি কিমান আৰু মনৰ কথা ৰাখি মুঠত সামৰি মই তোমাৰ হিয়াৰ লগৰী পোৱা নাই জানো চিনি কি ভাৱনা কিনো সপোন দিলা জগাই আহি তুমি ক'তো নাপাওঁ বিচাৰি সুখ উৰণীয়া মোৰ মন আজি পালো বিচাৰি মই তোমাক থলো সাৱতি মোৰ হিয়াত না যায় লাগে সময় তুমি কাষত নহ'লে খোজে খোজে এতিয়া মন বিচাৰো তোমাক কাষতে না যায় লাগে সময় তুমি কাষত নহ'লে খোজে খোজে এতিয়া মন বিচাৰো তোমাক কাষতে এই সময় থমকি ৰখ ইয়াতে যেন সদায় থাকালৈ কাষতে মোৰ মৰমৰ সুবাস বিলাই জানিলো যে মই তুমি একো নোকোৱাকে জানিলো যে মই তুমি একো নোকোৱাকে কি আছিলে লুকাই তোমাৰ হিয়াৰ মাজত কি আছিলে লুকাই তোমাৰ হিয়াৰ মাজত গোপনে গোপনে তুমিও যে বিচাৰা মোক নকলেও বুজি পাওঁ কি বুজাব খুজিছা মোক পালো বিচাৰি মই তোমাক থলো সাৱতি মোৰ হিয়া তুমি ঘৰৰ ভাড়া দিবা ভতিজাৰৰ বিয়া পাতিবা কিন্তু কোনোবাই তোমাক উন্নতিৰ কথা ক'লে তুমি তাক অপমান কৰিবা প্লিজ চোৱা স্মিতা মইতো আংকলক অপমান কৰা নাই মই কেৱল কৈছো যে এতিয়াই ঘৰ এৰি যোৱাটো মোৰ কাৰণে সম্ভৱ নহয় নাই তোমাৰ বাবে কিয় সম্ভৱ হ'ব কিন্তু তুমি হয়তো তোমাৰ হেড অফিচৰ চিঠিখন ভালকে পঢ়ি চোৱা নাই জানো মোক 7 দিনৰ ভিতৰত তাত জইন কৰিব কৈছে কিন্তু মই ভাবিছো মই আৰু কিছুদিন বিচাৰি কি তুমি আৰু সময় বিচাৰিবা তুমি কি ভাবিছা তোমালোকৰ অফিসটো তোমাৰ কথা মতে চলিব তুমি হয়তো এতিয়াও ভাবি আছা যে তোমাৰ ইন্টাৰভিউৰ জৰিয়তে তুমি চাকৰিটো পাইছা নহয় তুমি চাকৰি পাইছিলা ইণ্ডাষ্ট্ৰিয়েলিষ্ট ৰমেশ চৌধুৰী অনুৰোধত কাৰণ তোমাৰ বস মোৰ দেউতাৰ ভাল বন্ধু তুমি কি বিচাৰিছা মোৰ দেউতাই তোমাৰ চাকৰি ৰক্ষা কৰিবলৈ পাৰে পাৰে মিষ্টাৰ কুঠাৰীক অনুৰোধ কৰক মিলিয়ে নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছে তোমাৰ দাদাই তোমাৰ ওপৰতে ভৰসা কৰি গান গাই ফুৰিছে আৰু সেই ঘৰখনৰ সকলো পূজা মূৰত লৈ তুমি তোমাৰ ভৱিষ্যতক ধ্বংসৰ মুখলৈ ঠেলি দিছা তোমাৰ ভৱিষ্যতৰ লগত যে মোৰো এটা সম্পৰ্ক আছে সেই কথাটো হয়তো তুমি পাহৰি গৈছা নে তুমি আমাৰ সম্বন্ধটো শেষ কৰিবলৈ বিচাৰিছা
আজি আহোঁতে দেৰি কৰিলি যে কিবা কাম আছিল চাগে ব'ল আমি চবেই ভাত খাবলৈ ৰৈ আছোঁ দাদা কথা এটা আছিল কথাও পাতিম বাৰু কিন্তু আগতে ভাত খাই নবক আজৰাই দিওঁ নেকি নহয় নৱহঁতক আজৰাই দিয়াতকৈ এইটো বেছি দৰকাৰী কথা ভাইটি মোক হেড অফিচলৈ বদলি কৰিছে পৰহিলৈ মই কলিকতালৈ যাব লাগিব কিন্তু ভাইটি মাত্ৰ 18 দিনৰ পিছত মিলিৰ বিয়া আৰু এই সময়ত যদি কিন্তু মই কি কৰিম মইতো ভাবিছিলোঁ তাই ইয়াত পঢ়িবলৈ আহিছে আৰু বিয়াখনত সন্মতি দিয়াৰ আগতে তহঁতে এবাৰ ভাবি চাব লাগিছিল এতিয়াই বিয়াখন পাতিব পৰা সামৰ্থ্য জানো আমাৰ আছে আচৰিত লাগে অভিমান দুটা মানুহে নিজৰ ৰূপ ইমান সহজতে সলাব পাৰে সি গ'লগৈ বিয়াটো বোলে আহিব নোৱাৰে ছুটি নাপায় চৰি অভিমন্যুদা মোৰ অৱস্থাটো চাওকচোন জীৱনটো সদায় জোনাকৰ সন্ধানত থাকোঁতেই গ'ল কিন্তু জীৱনৰ পৰা আন্ধাৰ আঁতৰি নগ'ল এতিয়া মিলি বিয়া হ'ব মই আছো নহয় অভিজিতে কি কয় ক'ব আৰু কিটো ভাইটিদাই হেল্প নকৰিলে এই ঘৰটোতনো আমি কেনেকৈ থাকিম গাঁৱৰো ঘৰ দুৱাৰ এক প্ৰকাৰ বিক্ৰীয়ে হৈ গ'ল বিয়াখনো চাগে জয়ন্ত গাঁৱৰ মাটি বাৰী বেছি যি সামান্য পইচা হাতলৈ আহিছিল তাৰ এভাগ মই ভাইটিলৈ পঠিয়াই দিছোঁ বাকী এভাগ নবক দিছোঁ এজন অক্ষম গান গাই চলি থকা যুৱকৰ দায়িত্ব পালন কৰি মোৰ ভাগটো মই মিলিক দি দিম কিন্তু একো নহয়হে মোৰতো জানাই জীৱনত একো পাবলৈও নাই হেৰুৱাবলৈও নাই যিমান দিন জীয়াই থাকোঁ হয়তো এনেকৈয়ে চলি যাব পাৰিম কিন্তু তোমালোকে মোক ক্ষমা কৰিবা আমাৰ ঘৰখনে তোমাক যেনেকৈ আদৰিব লাগিছিল এতিয়া হয়তো মানে মোৰতো আজি তোমালোকক দিবলৈ একোৱেই নাই আছে আছে অভিজিতা জয়ন্ত কিয় আপোনাৰ দৰে এজন মানুহৰ আশীৰ্বাদ তাৰ পৰা জানো আপুনি আমাক বঞ্চিত কৰিব পাৰিব জয়ন্ত আজি জয়ন্তহঁতে নবকো লৈ গ'ল ভালেই হ'ল ঘৰটোও কাইলৈ এৰি দিব লাগিব নহয় অভিমন্যুদা মই ভাল পোৱা মানুহবোৰ লাহে লাহে নিজে নিজে আঁতৰি গ'ল কিন্তু তেওঁতো যাবলৈ মন নাছিল কিন্তু নিয়তিয়ে হয়তো তেওঁকো কাঢ়ি নিব অভিজিত তুমি মই কল্পনাৰ কথাই কৈছোঁ অভিমন্যুদা মইতো আচৰিত হৈছোঁ তেওঁ বিদায় লোৱাৰ আগতে মই তেওঁক মোৰ জীৱনৰ পৰা এনেকৈ আঁতৰাই থৈছোঁ কিয় নাই বৰ ডাঙৰ দুখ হৈছে পাপ হৈছে অভিমন্যুদা এবাৰলৈ হ'লেও মই কল্পনাক সুখী কৰিব বিচাৰোঁ আপুনি যাবনে মোৰ লগত
জানো, মই সকলো জানো। তথাপিও মোৰ এন্ধাৰ ঘৰটোলৈ এবাৰ হ'লেও মই জোনাকৰ প্লাৱন নমাব খুজিছোঁ। এবাৰ হ'লেও গাব খুজিছোঁ তোমাৰ বাবে জোনাকৰ গান। তুমি আৰু আপত্তি নকৰিবা কল্পনা। কিন্তু মই যে কেৱল তুমিয়েতো নহয়, হয়তো দুদিন তুমি আগবাঢ়িবা, কিন্তু জীয়াই থাকিবলৈ যদি তুমি মোক দুদিনৰ মধুৰ স্মৃতি দি থৈ যোৱা, তোমাৰ জানো কিবা ক্ষতি হ'ব কল্পনা? উলমি থাকে দুই উঠতে হাঁহি, ঝিলিকা ঝিলিকা তৰা মুকুতা দুপাৰি। উলমি থাকে দুই উঠতে হাঁহি, ঝিলিকা ঝিলিকা তৰা মুকুতা দুপাৰি। ঐ না ঐ কইনা তুমি মোৰ ঘৰত লখিমী। ঐ না ঐ কইনা তুমি মোৰ ঘৰত লখিমী। মুছি থোলা হয়ে জোনা। ঐ না ঐ কইনা তুমি মোৰ ঘৰত লখিমী। ঐ না ঐ কইনা তুমি মোৰ ঘৰত লখিমী। যতে উথলি উঠিছে হেঁপাহুতা। পাল ফুলে কৈ ধৰো কি ধৰো, লগে নাপাওঁ উশাহতে উশাহ। ঐ না ঐ কইনা তুমি মোৰ ঘৰত লখিমী। ঐ না ঐ কইনা তুমি মোৰ ঘৰত লখিমী। উলমি থাকে দুই উঠতে হাঁহি, জিলিকা তৰা মুকুতা দুপাৰি। ঐ না ঐ কইনা তুমি মোৰ ঘৰত
অভি অলপ আগতে অহা হ'লে হয়তো কল্পনাৰ মুখত ফুটি উঠা হাঁহিটো আপুনি দেখিবলৈ পালেহেঁতেন। অভি তাৰমানে মোৰ স্ত্ৰীয়ে এই মাত্ৰই সংসাৰৰ মায়া ত্যাগ কৰি গ'লগৈ অভিমন্যুদা। খন্তেকীয়া জোনাকৰ মাজত আমি ইজনে সিজনক বিদায় জনালো। কল্পনা গ'ল, কিন্তু মোৰ হৃদয়ত সিঁচি থৈ গ'ল কেতিয়াও শেষ নোহোৱা জোনাক। মোৰ মন যে জোনাকেৰে পৰিপূৰ্ণ হ'ল অভিমন্যুদা। ঝিলিকা তৰা মুকুতা দুপাৰি ঐনা ঐনা ঐ কইনা তুমি মোৰ ঘৰৰ লখিমী ঐনা ঐনা ঐ কইনা তুমি মোৰ ঘৰৰ লখিমী কইনা তুমি মোৰ ঘৰৰ